নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম গ্ৰেভিটিলৈ। তো বন্ধুসকল ইতিমধ্যে APDCL ফালৰ পৰা কিছু সংখ্যক পদ মুকলি হৈছে। এই পদবোৰ কি আৰু এই পদবোৰত আবেদন কৰিবলৈ হ'লে আপোনাৰ শিক্ষামূলক অৰ্হতা কি হ'ব লাগিব, কেনেকৈ এই পদবোৰত আপুনি আবেদন কৰিব পাৰিব, সকলোখিনি তথ্য ভিডিঅ'টোৰ মাধ্যমে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব। তাৰ আগত আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, কাৰণ মই যেতিয়াই এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যনৰ ভিডিঅ' আপলোড দিম লগে লগে নটিফিকেশ্যনখন পাই যাব আৰু ভিডিঅ'টো চাব পাৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে নিশ্চয়কৈ এটা লাইক কৰি যাব। তো আগবাঢ়িছোঁ আজিৰ ভেকেঞ্চিৰ ডিটেইলছসমূহলৈ। তো আজিৰ পদটো আছিল আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড অৰ্থাৎ APDCL। এইটো ভেকেঞ্চিৰ আণ্ডাৰত মুঠ 69টা এছিষ্টেণ্ট পদৰ বাবে ভেকেঞ্চি ওলাইছে আৰু ইয়াৰে এপ্লিকেশ্যন লাষ্ট ডেটটো 14 জুন 2024লৈকে আপুনি আবেদন কৰিব পাৰিব। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিটো ভগাই দিয়া হৈছে। ইয়াৰে আনৰিজাৰ্ভ হৈ আছে 36টা, OBC আৰু MOBCৰ বাবে 13টা পদ মুকলি কৰা হৈছে। ৰিজাৰ্ভ মানে আদিবাসীসকলৰ বাবে 6টা পদ মুকলি কৰা হৈছে আৰু SC 6টা, STP 5টা আৰু STHৰ বাবে 3টা পদ ইয়াতে মুকলি কৰা হৈছে। পে স্কেলৰ ক্ষেত্ৰত এই পদবোৰত 25,000 টকাৰ পৰা আপ টু 92,000 টকালৈ লাভ কৰিব আৰু গ্ৰেড পেখন 11,000 টকা আপুনি লাভ কৰিব। ৰেচিডেণ্টশ্বিপৰ ক্ষেত্ৰত এই পদবোৰত আপোনাৰ ৰেচিডেণ্টটো ইণ্ডিয়ান হ'ব লাগিব, লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। PRC আপোনাৰ ইছ্যু থাকিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰি ৰেজিষ্ট্ৰেশ্যন থাকিলে হ'ব। ইয়াতে লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কথাটো উল্লেখ কৰা হৈছে। ইয়াতে আপোনাৰ লোকেল লেংগুৱেজটো ভালকৈ জনা হ'ব লাগিব, ক'ব পাৰিব লাগিব। যেনেহ'লে অসমীয়া হ'লে তেনেহ'লে অসমীয়া এছামিজ লেংগুৱেজটো আপোনাৰ ভালকৈ জনা হ'ব লাগিব, আৰু যদি আপুনি বড়ো হয় তেনেহ'লে বড়ো লেংগুৱেজটো আপোনাৰ ভালকৈ জনা হ'ব লাগিব। ইয়াতে এজ লিমিটৰ ক্ষেত্ৰত 21 বছৰৰ পৰা 38 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব, লগতে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনখন লাভ কৰিব। ইয়াতে চাওক ST আৰু STP STHৰ বাবে 5 বছৰ, OBC আৰু MOBCৰ কাৰণে 3 বছৰ আৰু PWBD কেটেগৰীসকলৰ বাবে 10 বছৰ অতিৰিক্তকৈ আপুনি লাভ কৰিব। ইম্পৰ্টেণ্ট ডেটছৰ ক্ষেত্ৰত এই পদবোৰত 15 জুন তাৰিখে আবেদন ষ্টাৰ্ট হ'ব আৰু আবেদন কৰাৰ অন্তিমটো দিন 14 জুলাইলৈকে আপুনি আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল কেণ্ডিডেটসকলে 297 টকা 20 পইচাকৈ পে' কৰিব লাগিব। SC ST OBC MOBCৰ বাবে 197 টকা 20 পইচা আৰু BPL 47 টকা 20 পইচা আৰু PWDও 47 টকা 20 পইচা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বেচেলাৰ ডিগ্ৰী বিচাৰিছে ইয়াতে যিকোনো এটা ডিচিপ্লিনৰ পৰা আৰ্টছ ছায়েন্স কমাৰ্চ, লগতে BCom যিসকলে কৰিছে তেনেহ'লে 55% মাৰ্কছটো BComত থাকিব লাগিব, আৰু যিসকলে আৰ্টছ আৰু ছায়েন্স কৰিছে তেনেহ'লে মেথামেটিক্স আৰু ষ্টেটিক্সটো এজ এ ছাবজেক্ট থাকিব লাগিব, লগতে মাৰ্কছটো 55% হ'ব লাগিব। ইয়াৰ বাহিৰে আপোনালোকে যদি বেলেগ ছাবজেক্টৰ অনাৰ্ছ লৈ BA কৰিছে তেনেহ'লে আপুনি এলিজিবল নহ'ব এই পদটোৰ কাৰণে। ইয়াৰ বাহিৰেও এই পদটোৰ বাবে আপোনাক কম্পিউটাৰ প্ৰফিচিয়েঞ্চিটো বিচাৰিছে। মিনিমাম আপোনাৰ 3 বছৰৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰি ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। আৰু এইটো ভিডিঅ'ৰ নটিফিকেশ্যনখন এতিয়াও পাব্লিছ হোৱা নাই। যেতিয়া পাব্লিছ হয় 15 তাৰিখে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতে যাই আপুনি চাই আবেদনখিনি কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি যাব নাপাহৰিব, আৰু চেনেলটো যদি নতুন হয় নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' লগ পাই আছোঁ নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম, জয় আই অসম।